হে গাইজ সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ মই মিছোৰ পৰা কিনা কেইডালমান জুৱেলাৰী ৰিভিউ গতিকে শেষলৈকে ভিডিঅ'টো চাই যাব আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব। ফাৰ্ষ্ট এইডাল ব্লেক কালাৰত এডাল সুন্দৰ নেক পিচ, ইয়াৰ মাজত সৰু সৰু ষ্ট'ন আছে, দেখিছে আপোনালোকে খুবেই সুন্দৰ। ইয়াৰ কালাৰ এভেইলেবল আছে, মই ব্লেক কালাৰত অৰ্ডাৰ দিছিলোঁ আৰু ইয়াত এযোৰ ইয়াৰৰিং আছে, ইয়াৰৰিংযোৰ ধুনীয়াই, মাজত এনেকৈ ষ্ট'ন আছে। ইয়াৰ প্ৰাইচটো 204 ৰুপিজ। মই কোড নাম্বাৰ স্ক্ৰীণত দি দিছোঁ, আপোনালোকে গৈ চাব পাৰিব। নেক্সট এইডাল অক্সিডাইজড, খুবেই ধুনীয়া হয়, চিলভাৰ ৱৰ্কৰ আৰু এইডাল যিকোনো ড্ৰেছৰ লগতে মেটচিং কৰে। ইয়াত এটা ৰিং ধুনীয়া আৰু ইয়াত কাণফুলিও দিছে, লগতে নজপিন এটা, এইটো দেখিছে আপোনালোকে ধুনীয়াই নজপিনটো, আৰু এইযোৰ ফুলিযোৰ ধুনীয়া, দেখিছে আপোনালোকে। ইয়াৰ প্ৰাইচটো হৈছে 207 ৰুপিজ আৰু অফাৰ দি আছে এতিয়া 180ত, গতিকে আপোনালোকে কোড নাম্বাৰটো চাৰ্চ কৰি চাবগে পাৰে। নেক্সট এয়া অসমীয়া গহনা হয়, কলপতা ছেট। ইয়াৰ কালাৰ দুটা আছিলে মই অৰ্ডাৰ কৰোঁতে, এটা গ্ৰীণ আৰু ৰেডত আৰু এটা অনলি ৰেড। মই এই ৰেডটোৱে অৰ্ডাৰ কৰিলোঁ আৰু ইয়াৰ ফুলিযোৰ চাওকচোন, মোৰ খুবেই ভাল লাগে। মই এই ছেটটো প্ৰায়ে পিন্ধিছোঁ আৰু ইয়াৰ প্ৰাইচটো 346 ৰুপিজ আৰু অফাৰ প্ৰাইচ 321 ৰুপিজ আৰু কোড নাম্বাৰ দি দিছোঁ, আপোনালোকে চাই ল'ব আৰু কেনে পালে জনাব। মোৰ বহুতেই ফেভৰেট হয় এই ছেটটো। এয়াই নেক্সট এইডাল শ্বৰ্ট নেক ফিটিং মংগলসূত্ৰ হয়। এতিয়ালৈকে মই পিন্ধা নাই এডাল আৰু বেছি দিন হোৱাও নাই বাৰু অৰ্ডাৰ কৰা, ভালেই আহিছে বাৰু। ইয়াৰ ফুলিযোৰো ভালেই আহিছে, এয়া চাওকচোন, ভালেই লাগিছে আৰু ইয়াৰ প্ৰাইচটো হৈছে 139 ৰুপিজ আৰু অফাৰ প্ৰাইচ 117 ৰুপিজ আৰু কোড নাম্বাৰ দিয়ে দিছোঁ, চাই ল'ব আপোনালোকে। আৰু এইডালটো মোৰ আগৰ ভিডিঅ'টোত দেখিছেই, মিছোৰ পৰা আনবক্সিং কৰা ভিডিঅ'টোত এইডালেই আছিলে। ইয়াৰ প্ৰাইচ